মানুহে নিজৰ কৰ্মৰ দ্বাৰা জীৱনলৈ দুখ আমন্ত্ৰণ কৰে। যি ব্যক্তিয়ে আপুনি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে তেওঁৰ ওপৰত বিশ্বাস নকৰিব। যি ব্যক্তি ধৈৰ্যৱান নহয় তেওঁৰ না বৰ্তমান আছে না ভৱিষ্যত। প্ৰত্যেক বন্ধুত্বৰ আঁৰত কিবা নহয় কিবা স্বাৰ্থ নিশ্চয় থাকে। এনে কোনো বন্ধুত্ব নাই য'ত কোনো স্বাৰ্থ নাই। আনৰ ভুলৰ পৰাই শিকক। নিজৰ ওপৰত প্ৰয়োগ কৰি শিকিলে আপোনাৰ আয়ুস কম পৰিব। কেতিয়াও কাৰো আগত নিজৰ ৰহস্য প্ৰকাশ নকৰিব। আপুনি যদি নিজেই নিজৰ ৰহস্য লুকুৱাই ৰাখিব নোৱাৰে, আনে কিয় ইয়াক লুকুৱাই ৰাখিব? যিকোনো এটা কাম কৰিব যোৱাৰ আগতে 3টা প্ৰশ্ন নিজকে কৰি লোৱা ভাল। মই এইটো কিয় কৰিব গৈ আছো? ইয়াৰ ফলাফল কি হ'ব? মই সফল হ'ব পাৰিমনে? সফল হ'বলৈ ভাল বন্ধু আৰু বহুত বেছি সফল হ'বলৈ ভাল শত্ৰুৰ প্ৰয়োজন। যিজনে আনৰ ভালৰ বাবে নিজক ত্যাগ কৰে তেওঁহে প্ৰকৃত পুৰুষ। দুষ্ট মানুহৰ মিঠা কথাত কেতিয়াও বিশ্বাস নকৰিব। তেনে মানুহে নিজৰ প্ৰকৃত স্বভাৱ কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যিদৰে সিংহই কেতিয়াও উপদ্ৰৱ বন্ধ নকৰে। পৃথিৱীখন প্ৰয়োজন অনুসৰি চলে। জাৰৰ দিনত যিটো সূৰ্যৰ অপেক্ষা কৰা হয়, গৰমৰ দিনত সেই সূৰ্যকে অপমান কৰা হয়। মানুহে আপোনাৰ মূল্য তেতিয়াহে বুজিব যেতিয়া প্ৰয়োজন হ'ব।